हेलो फ्रेंड्स, गीतामणि किचनলৈ সকলোকে স্বাগতম জনাইছো। মই আজি এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে আমৰ আচাৰ। এতিয়া কেঁচা আম সকলোৰে ঘৰতে আছে। আচাৰ কৰিবলৈ ধুনীয়া হৈছে। মই আচাৰ কৰিবৰ কাৰণে 1 কেজি আম ললো। টেঙা আম লৈ লৈছো 1 কেজি। আমখিনি এনেকৈ কাটি লৈছো। কাটি লৈ এটা পাত্ৰত মই নিমখ আৰু হালধি মিক্স কৰি 3 দিন ঢাকি থলো। ঢাকি থোৱাৰ পিছত আমখিনিত নিমখ পানীখিনি সোমাই গ'ল। তাৰ পৰা যোনখিনি পানী ওলালে সেই পানীখিনি পেলাই দিলোঁ। পেলাই দি 4-5 ঘণ্টামান ৰ'দত আমখিনি শুকুৱালোঁ। আমখিনি বেছি শুকাবও নালাগে, এনেকুৱা হ'লেই আমখিনি ৰাখি দিব লাগে। বেছি শুকালেও বেয়া হয়। এতিয়া মই আমৰ আচাৰটো আজি বনাম। আচাৰ বনাবৰ কাৰণে মই প্ৰথমতে এয়া সৰিয়হ লৈ লৈছোঁ, অলপমান ক'লা সৰিয়হ লৈছোঁ। এয়া জিৰা লৈছোঁ। এয়া ধনিয়া লৈছোঁ। এয়া অলপ শুকান জলকীয়া লৈছোঁ। ইয়াত আছে কালজিৰা, জালুক আৰু মিঠি গুটি আছে। এয়া অলপমান নিমখ লৈছোঁ। এয়া হালধি লৈছোঁ অলপমান, আৰু এয়া জলকীয়া গুড়ি লৈ লৈছোঁ। এতিয়া মই মছলাখিনি মিক্স কৰি পেলাই এখন কেৰাহীত অলপমান ভাজি ল'ম। এতিয়া মই মছলাখিনি একেলগ কৰি এখন কেৰাহীত অলপমান ভাজি ল'ম। এইখিনি ভাজি হ'লে অলপমান মিক্সিত দি পেলাই গোটেইখিনি একেলগে গুড়ি কৰি ল'ম। এইখিনি হৈ গৈছে ভজা। এতিয়া মই গোটেইখিনি একেলগে মিক্সিত দি গুড়া কৰি ল'ম। এয়া মছলাখিনি মই মিক্সিত দি ল'লোঁ। বেছি গুড়ি হ'ব নালাগে, বেছি গুড়ি হ'লে বেয়া হ'ব। এতিয়া ইয়াতে মই কেৰাহীত অলপমান মিঠাতেল দি লৈছোঁ। এতিয়া বেছিকৈ নাই দিয়া, কম পৰিমাণে দিছোঁ। পিছত যেতিয়া বৈয়ামত ভৰোৱা হ'ব তেতিয়া তেল সৰহকৈ দিব লাগিব। ইয়াতে মই 5 ফোৰণ দি দিম অলপমান। তেলত এতিয়া মই 5 ফোৰণখিনি দি দিছোঁ। এতিয়া মই আমখিনি দি দিম। আমখিনি দি অলপমান লৰাই দিম। ইয়াতে মই এতিয়া অলপমান হালধি দি দিম। এয়া জলকীয়া গুড়ি দি দিম। এতিয়া মছলাখিনি ইয়াতে দি দিম। সকলোখিনি দি লৰাই দিম। এতিয়া অলপমান নিমখ দি দিম। লৰাই থাকিম আচাৰখিনি। এতিয়া ইয়াতে অলপমান ভিনেগাৰ দিব লাগিব। মই 5 চামুচমান ভিনেগাৰ দিম। আচাৰখিনি বৰ ধুনীয়া গোন্ধাইছে মছলাখিনিয়ে। এয়া হৈ গৈছে আচাৰ বনোৱা। এতিয়া এইখিনি এটা পাত্ৰত কাঢ়ি পেলাই
থোৱা পাত্ৰত কাঢ়িব লাগিব এইখিনি। এতিয়া মই কাঢ়ি লৈছোঁ। কি ধুনীয়া ৰং হৈছে। এতিয়া মই তেল বেছি দিয়া নাই, এইখিনি আৰু 4 দিনমান ৰ'দত শুকুৱাব লাগিব এনেকৈ। ৰ'দত শুকোৱাৰ পিছত কাঁচৰ বৈয়ামত তেল ভৰাই পেলাই সৰহকৈ এইখিনি আমখিনি মই কাঢ়ি থলোঁ এটা পাত্ৰত। এতিয়া এইখিনি 4 দিনমান ৰ'দত শুকুৱাব লাগিব। ৰ'দত শুকোৱাৰ পিছত কাঁচৰ বৈয়ামত ভৰাই ভৰ্তিকৈ তেল দি পেলাই থৈ দিব লাগিব। তাৰপিছত আপুনি বহুত দিনলৈকে নেভেকুৱাকৈ খাব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।